মই আচলতে মই খুব গৰ্ব অনুভৱ কৰোঁ যেতিয়া অসমীয়া মানুহবোৰে মানে 70% অসমীয়া মানুহে ভাবে যে মই নিপন গোস্বামীৰ ছোৱালী বুলি। মোক ক'বলৈ একো ভাষাই নাই, নিপনদা নাই যে, আৰু ইমান কাম কৰিছোঁ মোৰ জীৱনত ভাল ভাল ছবিকেইখন নিপনদাৰ লগত কৰিছোঁ, কাদম্বৰী হওক যিনো। গতিকে নিপনদাৰ লগত খুব সুন্দৰ সুন্দৰ মুহূৰ্ত আছে আৰু সদায় দেখিলে গৈ চিটলি অমুক খাম চিটলি তমুক খাম, মাছ খাই ভাল পায় খুব। গতিকে নিপনদাক খুব মিছ কৰে আমি। আৰু এতিয়া আমাৰ চিনিয়ৰ্ছবোৰ নাইকিয়া হৈ গৈছে, গতিকে আমাৰ মানে জুনিয়ৰ্ছবোৰ আমাৰ এনেকুৱা হৈছে যেন আমাৰ কোনো নাইকিয়া হৈ গৈছে, আমি অৰফেন যেন হৈ গৈছোঁ এনেকুৱা লাগিছে। গতিকে ময়ো আছিলোঁ আৰু তাকে মাৰ লগত কথা পাতি আহিছোঁ যে মোৰ চুমা নিপনদাই চিনেমাখন ৰিলিজে কৰিবলৈ নাপালে, ইমান আশা কৰিছিলে, ইমান সপোন দেখিছিলে, ৰিলিজ কৰিলে নাপালে আৰু ভাষা নাই ক'বলৈ। মোৰ অভিনয়ত পিতৃ কন্যা দুইজনক দেখা পোৱা যায়, ৰিয়েল লাইফতো সকলোৱে কিন্তু তেনেকেই ভাবে। আপোনালোক আজি দুদিনমানৰ আগতে মই গাড়ীখন বেয়াকৈ পাৰ্ক কৰিছিলোঁ, মোৰ এনেকৈ ৰিচিট এখন কাটিছে, তাতে লিখিছে নিশ্চিতা গোস্বামী ডটাৰ অফ নিপন গোস্বামী। মই সেই ৰিচিটখন ৰাজালৈ পঠিয়াই দিছোঁ, মোৰ ৰাজা চাচোন তই ল'ৰা নহয় মইহে ছোৱালী হয় তেওঁৰ। গতিকে আজিও অসমীয়া মানুহে 70% মানুহে এইটো মোক নিপন গোস্বামী জীয়েক বুলিয়ে জানে। গতিকে মোৰ মানে একো নাই আৰু ভাষা মানে খুব বেছিয়ে দুখ পাইছোঁ, খুব বেছি মৰ্মাহত হৈছোঁ। মই আচলতে মই খুব গৰ্ব অনুভৱ কৰোঁ যেতিয়া অসমীয়া মানুহবোৰে মানে 70% অসমীয়া মানুহে ভাবে যে মই নিপন গোস্বামীৰ ছোৱালী বুলি। মোক ক'বলৈ একো ভাষাই নাই, নিপনদা নাই যে, আৰু ইমান কাম কৰিছোঁ মোৰ জীৱনত ভাল ভাল ছবিকেইখন নিপনদাৰ লগত কৰিছোঁ, কাদম্বৰী হওক যিনো। গতিকে নিপনদাৰ লগত খুব সুন্দৰ সুন্দৰ মুহূৰ্ত আছে আৰু সদায় দেখিলে গৈ চিটলি অমুক খাম চিটলি তমুক খাম, মাছ খাই ভাল পায় খুব। গতিকে নিপনদাক খুব মিছ কৰে আমি। আৰু এতিয়া আমাৰ চিনিয়ৰ্ছবোৰ নাইকিয়া হৈ গৈছে, গতিকে আমাৰ মানে জুনিয়ৰ্ছবোৰ আমাৰ এনেকুৱা হৈছে যেন আমাৰ কোনো নাইকিয়া হৈ গৈছে, আমি অৰফেন যেন হৈ গৈছোঁ এনেকুৱা লাগিছে। গতিকে ময়ো আছিলোঁ আৰু তাকে মাৰ লগত কথা পাতি আহিছোঁ যে মোৰ চুমা নিপনদাই চিনেমাখন ৰিলিজে কৰিবলৈ নাপালে, ইমান আশা কৰিছিলে, ইমান সপোন দেখিছিলে, ৰিলিজ কৰিলে নাপালে আৰু ভাষা নাই ক'বলৈ। মোৰ অভিনয়ত পিতৃ কন্যা দুইজনক দেখা পোৱা যায়, ৰিয়েল লাইফতো সকলোৱে কিন্তু তেনেকেই ভাবে। আপোনালোক আজি দুদিনমানৰ আগতে মই গাড়ীখন বেয়াকৈ পাৰ্ক কৰিছিলোঁ, মোৰ এনেকৈ ৰিচিট এখন কাটিছে, তাতে লিখিছে নিশ্চিতা গোস্বামী ডটাৰ অফ নিপন গোস্বামী। মই সেই ৰিচিটখন ৰাজালৈ পঠিয়াই দিছোঁ, মোৰ ৰাজা চাচোন তই ল'ৰা নহয় মইহে ছোৱালী হয় তেওঁৰ। গতিকে আজিও অসমীয়া মানুহে 70% মানুহে এইটো মোক নিপন গোস্বামী জীয়েক বুলিয়ে জানে। গতিকে মোৰ মানে একো নাই আৰু ভাষা মানে খুব বেছিয়ে দুখ পাইছোঁ, খুব বেছি মৰ্মাহত হৈছোঁ।